নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰিয় চেনেল এডুকেশ্যন এণ্ড ইটিচি লৈ। ভিডিঅ'টিৰ মূল বিষয়বস্তু হৈছে CTET বিশেষ টেট আৰু কম্পিউটাৰ শিক্ষকসকলৰ ওপৰত শিক্ষামন্ত্ৰীৰ শেহতীয়া মন্তব্য। যদি আপুনি প্ৰথমবাৰ চেনেলখন চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া পলম নকৰাকৈ আহকচোন চাওঁ শিক্ষামন্ত্ৰীয়ে CTET বিশেষ টেট আৰু কম্পিউটাৰ শিক্ষকসকলৰ ওপৰত কি শেহতীয়া মন্তব্য আগবঢ়াইছে। সেইটো প্ৰতি দৃষ্টি ৰাখি আমি কাম কৰিছো। আন এটা বিষয় সেইটো হৈছে যে কম্পিউটাৰ শিক্ষকৰ নিযুক্তি। 7 বছৰমান কম্পিউটাৰ শিক্ষকসকলে কাম কৰিলে, এতিয়াও 1160খন স্কুলত যোৱা 3 বছৰে কোনো কম্পিউটাৰ শিক্ষকৰ নিযুক্তি হোৱা নাই। এইটো প্ৰসংগত আপুনি কি কয়? যিহেতু মই কৈছোৱেই যে এটা ৰেচনেলাইজেশ্যনো চলিছে, নিয়াৰ ৰেগুলাৰাইজেশ্যনো বা চলিছে, গতিকে মই কম্পিউটাৰ শিক্ষকৰ বিষয়টো নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে মই সেইটো চাবলৈ আগ্ৰহী পোৱা নাই। মই খুব 2 দিনৰ ভিতৰতে চাম, এটা সমাধান উলিওৱা নিশ্চিতভাৱে। মোৰ প্ৰত্যেক জিলাত গ'লে তেওঁলোকে লগ ধৰে, মই তেওঁলোকৰ আবেদনখিনি চাইছো। এই মুহূৰ্তত যিহেতু মই পাব্লিকলি কোৱা কথাটো হ'ব, ব্যক্তিগতভাৱে তেওঁলোকক মই উত্তৰ দিবলৈ মোৰ হাতত উত্তৰটো আছে, কিন্তু মই পাব্লিকলি এই মুহূৰ্তত কিছু কথা নকওঁ উলিয়াই ভাবিছো। এতিয়া আহো শিক্ষকৰ প্ৰসংগলৈ। CTET, চেণ্ট্ৰেল টেট। এই CTET শিক্ষকসকলৰ এটা অভিযোগ যে তেওঁলোকে অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ হিচাপে লৈ, প্ৰথম বিষয় হিচাপে লৈ পৰীক্ষা দিছিলে, আৰু কিছুদিন আগলৈকে অসমীয়া প্ৰথম বিষয় হিচাপে পৰীক্ষা দি উত্তীৰ্ণ হোৱা CTET প্ৰাৰ্থীসকলক ইয়াত মকৰল কৰা হৈছিলে। কিন্তু আজি কেইবাবছৰো CTET প্ৰাৰ্থীসকলক ইয়াত অগ্ৰাধিকাৰ দিয়া নাই। আৰু যিহেতু অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ, তেওঁলোকে গৈ হাৰিয়ানা, বিহাৰতো চাকৰি কৰিব নোৱাৰে, আৰু অসমতো তেওঁলোকে অগ্ৰাধিকাৰ নাপায়। এতিয়া শেহতীয়াকৈ যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে যে তেওঁলোকক অসম টেট, ষ্টেট টেটৰ সৈতে একেধৰণৰ বুলি গণ্য কৰিব লাগে। এইটোত আপোনাৰ কি পৰ্যবেক্ষণ? ইয়াত মূল কথাটো হ'ল আমাৰ ৰাইট টু এডুকেশ্যন এক্ট। সেই এক্টৰ অধীনত ইয়াত এটা ষ্টেটিউটৰী অথৰিটি আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন। ইয়াৰ মানদণ্ডবিলাক, ইয়াৰ গাইডলাইনখিনি তেওঁলোকে ঠিক কৰি দিছে। আৰু ইয়াত এপ্ৰপ্ৰিয়েট গভমেণ্ট বুলি এটা কোন গভমেণ্টে পৰীক্ষাটো পাতিছে। এতিয়া গভমেণ্ট এখনে যেতিয়া পৰীক্ষা এটা পাতে, নিজৰ প্ৰয়োজনৰ কাৰণে পাতে। যদি অসমত ৰাজ্য চৰকাৰ এখনে যদি পৰীক্ষা সময়মতে নাপাতে, অৰ্থাৎ তাৰ মানে তেওঁৰ হাতত নিযুক্তি দিব পৰাকৈ নিজে পৰীক্ষা পাতি সৃষ্টি কৰি থোৱাত শিক্ষক নাই, প্ৰাৰ্থী নাই, তেতিয়া তেওঁ আনৰ পৰা ল'ব লাগিব। তেনে পৰিস্থিতিত তেওঁ CTET পাছ কৰি থকা কেণ্ডিডেটক তেওঁ ল'ব পাৰে, সেইখন চৰকাৰে ল'ব পাৰে। সেইটো বিকল্প। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত অসমে যিহেতু আমি টেট পৰীক্ষা পাতিছো, কিহৰ কাৰণে পাতিছো? যে আমাক শিক্ষকৰ পদ পূৰণ কৰিব লগা আছে। গতিকে গাইডলাইনত যেতিয়া CTET পাতিছে, কোনে পাতিছে? চেন্ট্ৰেল গভমেণ্টে পাতিছে। চেন্ট্ৰেল গভমেণ্টে কাৰ কাৰণে পাতিছে? নিজৰ কাৰণে পাতিছে। গতিকে যদি চেন্ট্ৰেলিয়ে গোটেই পৰীক্ষাটো হ'লহেঁতেন, টেট পৰীক্ষাটো, তেতিয়াহ'লে ষ্টেটবিলাকে পতাৰ নাথাকিলে। আজিৰ তাৰিখত মোৰ অসম চৰকাৰৰ, মই কেইদিনমান হৈছে মন্ত্ৰী হোৱা, মই আগতে স্পষ্ট কৰিছো, আমাৰ কোনো পলিচি সিদ্ধান্ত নাই অন্য ধৰণে। আমাৰ হাতত যিটো NCTৰ গাইডলাইন আছে, গাইডলাইন মতে আমি পৰীক্ষা পাতিছো। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে CTET আমাৰ নিজৰ টেট পৰীক্ষা পাছ কৰা প্ৰাৰ্থী আছে। গতিকে তেওঁলোকক আমি চাকৰিত নিযুক্তি কৰাৰ কাৰণে আমি দায়বদ্ধ। আমাৰ ইয়াত যেতিয়া পৰীক্ষা পতা হয়, त्या পৰীক্ষাত আমি কেইবাটাও আমাৰ লোকেল লেংগুৱেজ বিলাকৰ প্ৰাধান্য দিওঁ। মই কথাটো কোৱা নাই যে অসমীয়া তেওঁলোকৰো আছে, গতিকে সেইটোৰ ভিত্তিতে অকল অসমীয়া মাতৃভাষাটোৰ ভিত্তিতহে নিযুক্তি হ'ব, সেই কথাটো মই কোৱা নাই। কিন্তু আমাৰ অপশ্যনটো বহল। গতিকে মই একেবাৰে সম্পূৰ্ণৰূপে আজিৰ তাৰিখত মই CTET যিসকল আছে, পাছ কৰি আছে, তেওঁলোকক সকলোকে মই নিৰাশ কৰিবও নিবিচাৰো। কিন্তু ইংৰাজীত এটা কথা আছে, ইউ ডোন্ট কিপ অল দ্য এগছ ইন ওৱান বাস্কেট। যিসকলে এটা সংস্থাপন বিচাৰিছে, চাকৰি বিচাৰিছে, তেওঁলোকেনো অকল CTETটো কি দি পেলাই কিয় বহি আছে? তেওঁলোকে আসাম টেট অন্য দিশত কিয় চেষ্টা নকৰে? মইতো এইটো আপোনালোকৰ আজি যেনেকে 6000 মেছেজ, মোৰতো মোবাইলে হেং হৈ গ'ল, মানে মোৰ হোৱাটছএপ মোৰতো খোলে নোপোৱা হৈ গ'ল, ইমানবিলাক মেছেজ। তো মই হতভম্ব হৈছো গোটেইটো কাৰবাৰটো দেখি। তাৰমানে দেখিছো আমাৰ অসমত নিযুক্তিৰ য'ত
মানে খুব কম, একদম সীমিত। আমাৰ যিসকল শিক্ষিত ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালী, আমি নিযুক্তিৰ ক্ষেত্ৰখন ইমানেই সংকুচিত যে আমি শিক্ষা আৰু পুলিচ এই দুটাৰ বাহিৰে যেন আমাৰ জাগা নাই। গতিকে ইয়াত চাকৰি নাপালে আমি বেলেগত কোনো চাকৰি নাপাম। তো এইটো বহুত মানে গম্ভীৰ আমাৰ কাৰণে এটা সমস্যা। গতিকে অকল মই এইটো CTET আসাম টেটৰ সমস্যা বুলি এতিয়া নাচাওঁ, মই অসম চৰকাৰক এইটো পৰামৰ্শ দিম এজে হ'ল আমি এই গোটেইখিনি মানুহৰ সংস্থাপনৰ কি পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ, নিবনুৱাৰ ভৱিষ্যত এইটো ক্ষেত্ৰত আমি বিশেষভাৱে আমি কাম কৰিব লাগিব, আমি চিন্তা কৰিব লাগিব। সংযোগী শিক্ষাকৰ্মী, ফেব্ৰুৱাৰীৰ 28 তাৰিখে সংযোগী শিক্ষাকৰ্মীৰ টেট পৰীক্ষা হোৱা কথা আছিলে, কিন্তু 28 তাৰিখৰ পৰীক্ষাৰ 10 ঘণ্টাৰ আগত এইটো স্থগিত ৰখা হ'ল, কাৰণ নিৰ্বাচনী বিধি ব্যৱস্থাৰ কথাটো আহি গ'ল। এতিয়া তেওঁলোকে ৰৈ আছে যে এই তেওঁলোকৰ টেট পৰীক্ষাটো কেতিয়া অনুষ্ঠিত কৰিব। স্পেচিয়েল টেটৰ কথা কৈছে। স্পেচিয়েল টেট পৰীক্ষাৰ কাৰণে আমি সম্পূৰ্ণ সষ্টম হৈ আছো। আমাৰ প্ৰশ্ন কাকত জেগাই জেগাই ৰেডি হৈ আছে। কোভিড পৰিস্থিতিৰ অলপ উন্নতি হলে স্বাস্থ্য বিভাগৰ পৰা যিদিনাখনে আমি অনুমতি আৰু গাইডলাইন পাম, আমি পৰীক্ষা পাতিম। ধন্যবাদ ডক্টৰ পেগু ডাঙৰীয়া।